নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো অসমীয়া কুইজৰ 10টা প্ৰশ্ন উত্তৰ। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকক এটা প্ৰশ্নৰ উত্তৰৰ বাবে 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। আপোনালোকে যদি উত্তৰটো পাৰে কমেণ্ট বক্সত জনাই দিবচোন। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, অসমৰ তেল শোধনাগাৰ কেইটা আৰু কোন ঠাইত আছে? উত্তৰটো হৈছে 4টা। সেইবোৰ হৈছে নুনমাটি, নুমলীগড়, ডিগবৈ আৰু বঙাইগাঁও। 2 নম্বৰ প্ৰশ্ন, অসমৰ খনিজ তেলৰ পুং ক'ত ক'ত আছে? উত্তৰটো হৈছে ডিগবৈ, দুলীয়াজান, নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, লাকুৱা, গেলেকী আৰু ৰুদ্ৰসাগৰত আছে। আপোনালোকে ভিডিঅ'টো ৰখাই লৈ নোট কৰি ল'ব বা ভিডিঅ'টো ডাউনলোড কৰি ল'ব পাৰে। 3 নম্বৰ প্ৰশ্ন, অসমৰ মৰাপাট কল ক'ত আছে? উত্তৰটো হৈছে নগাঁৱৰ শিলঘাটত। 4 নম্বৰ প্ৰশ্ন, অসমৰ চিমেণ্ট কাৰখানা ক'ত ক'ত আছে? উত্তৰটো হৈছে বোকাজান আৰু উমৰাংচুত আছে। 5 নম্বৰ প্ৰশ্ন, অসমৰ চেনি কল কাৰখানা ক'ত ক'ত আছে? উত্তৰটো হৈছে দেৰগাঁৱৰ বৰুৱা বামনগাঁৱত। বৰ্তমান এইটো বন্ধ হৈ আছে। কৰিমগঞ্জৰ চৰগোলাত এটা আছে আৰু নগাঁৱৰ কামপুৰত এটা আছে। 6 নম্বৰ প্ৰশ্ন, অসমৰ ঔষধ প্ৰস্তুত কৰা কাৰখানা ক'ত আছে? উত্তৰটো হৈছে গুৱাহাটীত আছে। 7 নম্বৰ প্ৰশ্ন, অসমৰ সূতা কটা কল ক'ত ক'ত আছে? উত্তৰটো হৈছে চাৰিদুৱাৰ, বাদুলিপাৰা আৰু চন্দ্ৰপুৰত আছে। 8 নম্বৰ প্ৰশ্ন, অসমৰ তাপবিদ্যুৎ উৎপাদন কেন্দ্ৰ ক'ত ক'ত আছে? উত্তৰটো হৈছে চন্দ্ৰপুৰ, নামৰূপ আৰু চালাকাটিত আছে। 9 নম্বৰ প্ৰশ্ন, অসমৰ কাগজ কল ক'ত ক'ত আছে?
উত্তৰটো হৈছে জাগিৰোড, 5 গ্ৰাম আৰু যোগীঘোপাত। এইটো বৰ্তমান বন্ধ হৈ আছে। 10 নম্বৰ প্ৰশ্ন, অসমৰ চাহ উৎপাদন কেন্দ্ৰ ক'ত ক'ত আছে? উত্তৰটো হৈছে দৰং, নগাঁও, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ আৰু কাছাৰত আছে। এতিয়া আমি আপোনালোকক সাঁথৰ শুনাম আৰু এটা মহৎ লোকৰ বাণী। এতিয়া বাণীটো কৈছোঁ। নেলছন মেণ্ডেলাই কৈছে যে মধু সম্পৰ্কৰ বাবে চৰ্ত নহয়, দুজন সুন্দৰ মানুহৰহে প্ৰয়োজন। এতিয়া সাঁথৰটো কৈছোঁ। বজালে বাজে পানীত থাকে, বেচিলে দাম পায়, ভাঙি গ'লে একো নাই। উত্তৰটো হৈছে শংখ। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আমি দিয়া এনেকুৱা ভাল ভাল ভিডিঅ' প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।